পাছফালৰ চোতালত দুপৰীয়া নিজানত নমস্কাৰ জনাইছো সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই এতিয়া উপস্থিত আছো বুখাহাটৰ কেন্দ্ৰীয় বিহুতলিত আৰু ইয়াতে হৈ আছে 21 দিনীয়া নাটকৰ্মশালা আৰু আজি এজনী ছাত্ৰীৰ পৰা খুব সুন্দৰ কণ্ঠৰ গীত শুনি মই খুবেই ভাল পালো আৰু ভাবিলো আপোনালোককো তাইৰ লগত আপোনালোককো চিনাকি কৰাই দিওঁ তাইৰ নামটো হৈছে অলকা নন্দা অলকা নন্দাই গানৰ লগতে ভাল অভিনয়ো কৰে আৰু এটা গুৰুত্বপূৰ্ণ কথা অলকা নন্দাই আনুষ্ঠানিকভাৱে কোনো সংগীতৰ শিক্ষা লোৱা নাই আহক তেতিয়াহ'লে অলকা নন্দাৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ আৰু তাইৰ পৰা দুটিমান গীত শুনো যেতিয়া ওলাম গৈ হালৰে পৰা ভোকে পিয়াহে জানা ভাগৰিব দেহা তুমি চাগে তেতিয়া ভাতে ৰান্ধি থাকিবা তুমি চাগে তেতিয়া ভাতে ৰান্ধি থাকিবা পৰিবনে মোলৈকে ইটো সিটো কৰোঁতে লাগিবনে মোলৈকে বেয়া নৈ কাণৰ চাপৰি নলবিৰি নাগৰিত তাৰ মাজত ফুলে নানা ফুল মাধৈ মালতী ফুল গোন্ধায় মূল মাধৈ মালতী ফুল গোন্ধায় মূল আমি অলকাৰ লগত দুটিমান কথা পাতিম অলকাই কিহত পঢ়ি আছে মই ক্লাছ 9ত আৰু কোনটো স্কুল বোকাখাট গাৰ্লছ হাই স্কুল অলকাই গান গাব কেতিয়াৰ পৰা শিকিছা বাৰু গান গাব মানে এনেকৈ সৰুৰ পৰাই মানে গাবলৈ ভাবোঁ মানে খালি মানে গাবলৈ মানে এনেকৈ মানে মন চন মানে এনেকৈ একো নাই দিয়া আৰু অলকাৰ ঘৰত কোনোবাই গান গায়নে নে গান শিকি আছা তুমি গানটো গোৱা মানুহ বাৰু আছে মানে দেউতাই গায় বাৰু গান দেউতাৰ পৰা শুনা তাৰপাছত খুৰীয়ে গায় ভাল গান খুৰীয়েও গাই থাকে মানে তেতিয়া মানে শুনা খুৰাও ভাল গান গায় সেনেকৈ শুনি খাওঁ আৰু অলকালে বহুত বহুত শুভেচ্ছা থাকিল অলকাৰ আৰু অলকাক চবেই আশীৰ্বাদ কৰিব তাই যাতে আৰু ভৱিষ্যতে সেইখিনি ধুনীয়া ধুনীয়া গান গাব পাৰে আৰু আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ধন্যবাদ